তো সিহঁতৰ ঘৰত বোলে আম নাই, কৈছে চুৰ কৰিব লাগিব, যদি ধৰাত পৰি ৰাস্তাম দিছোন দে। কিন্তু গাইজ ফাইনেলি ষ্টেট বেংক আহি পালোঁ। দেখিছে ষ্টেট বেংক আহি পালোঁ। তো ভিতৰত যাওঁ মই। বাপৰে ৰাস্তাৰ মাজে মাজে অকলে অকলে ভ্লগ বনাই যাই আছোঁ। ৰাস্তাটো চাওক, যাবৰ কাৰণে জেগা নাই, গোটেই বেয়া। এয়া হৈছে আমাৰ ৰাস্তা। মিষ্টাৰ বৰ্মা ৰাস্তাতে ৰখি আছে, ভাবছি ঘৰলৈকে যদি লৈ যাওঁ চাহ তাহ খুৱাব লাগিব, কাৰণে ইয়াতে ৰখি আছে। গাইজ মোৰ ছাবস্ক্ৰাইবাৰ কম হ'ব পাৰে, ছাবস্ক্ৰাইব মাত্ৰ 350টা হ'ব পাৰে, কিন্তু গাঁৱৰ গোটেই মানে অঞ্চলটোৰ গোটেই মানুহে মোক চিনি পোৱা গৈছে। চবেই জকাই ইউটিউবাৰ মই এতিয়া ভিডিঅ'টো কাটি দিব লগা হৈ গ'ল মানে। নমস্কাৰ, সুপ্ৰভাত, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ খবৰটো একেবাৰে বেয়া। 5 মাহেদি ভিডিঅ' বনাই আছোঁ, কিন্তু এতিয়ালৈকে 500টা ছাবস্ক্ৰাইবাৰ হোৱা নাই। মোৰ লগৰ ল'ৰাকেইটাক কওঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰি লিংকটো পঠাই দিওঁ। সদায় সিহঁতৰ মানে চবৰে এটা নতুন বাহানা। কোনোবাই ক'ব যে মই পাবজি খেলি আছোঁ, অলপ পিছত কৰি দিম। কোনোবাই ক'ব যে মোৰ নেট শেষ হ'ল, কালি কৰি দিম। কিন্তু নকৰে, একেবাৰে নকৰে। আৰু ছোৱালীকেইটাকতো ক'ব কাৰণে একদম ভয়ে লাগে। সিদিনা মই এজনী ছোৱালীক ক'লোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ছোৱালীজনী কি ৰিপ্লাই দিছে জানা? অলপ ৱেইট কৰা, মই বয়ফ্ৰেণ্ডৰ পৰা পাৰ্মিশ্যন লৈ লওঁ। আৰে ভাই, চেনেলটো ছাবস্ক্ৰাইব কৰোঁতে বোলে পাৰ্মিশ্যন ল'ব লাগে। মই কৈছোঁ যে ভণ্টি, তুমি বয়ফ্ৰেণ্ডক দুখ দিহেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নালাগে মোক এটা ছাবস্ক্ৰাইবাৰ। মোক কৈছে বোলে যদি পাৰ্মিশ্যন নলাগে বোলে কিবা কাম কৰি তেতিয়াহ'লে বয়ফ্ৰেণ্ডে বোলে দুখ পায়। সেইকাৰণে কৈছোঁ গাইজ, ভিডিঅ' বনাবৰ কাৰণে মই ক'ত আহিছোঁ চাওকচোন। ইয়াতে যদি ইয়াৰ পৰা যদি মই পঢ়োঁ তেতিয়াহ'লে আধা মৰা হ'ম। চাওক জাগাটো এবাৰ চাই লওক আপোনালোকে। এই শ্ব'ৰুমটোত মই ভিডিঅ' বনাবৰ কাৰণে আহিছোঁ। বেলেগত ভিডিঅ' বনাব মানে মোৰ লাজ লাগে, সেইকাৰণে আহিছোঁ। এই বলো আইও, ইউটিউবৰ কাৰণে মাৰা যাম হেন লাগছে দেই। এতিয়ালৈকেতো একোতো পোৱাই নাই ইউটিউবৰ পৰা, মাৰাহে যাব লাগিব। তো চাওক আমি কেনেকুৱা এটা জাগাত গৈছিলোঁ ভিডিঅ' বনাবৰ কাৰণে। এই মস্ত শ্ব'ৰুমটোত ইয়াতে ভূতে থাকে না বাঘে থাকে তাৰো নাই ঠিক। তো গাইজ, ৰাতিপুৱা 7টা বজাত উঠি কিনে মই ভিডিঅ' বনাব আহিছোঁ। তাৰে পিছতো যদি আপোনালোকে ছাপোৰ্ট নকৰে কি কৰিম আৰু। 7টা বজাত আপোনালোকে চবেই শুই আছে, মই ভিডিঅ' বনাব আহিছোঁ এই আন্ধাৰখনত। এনেকৈ কৈছোঁ দিয়কচোন, 7টা বজা নাই, 6টা বাজিছে, অলপ মানে মিছাকৈ ক'লোঁ। আৰু যিখিনি ছাবস্ক্ৰাইব কৰিব, যোনে নতুন আছে চবে ছাবস্ক্ৰাইব কৰিব। গাইজ, কেইদিনমান আগতে মই এটা কিয়নে ভিডিঅ' বনাইছিলোঁ, মানে ইয়াত কৰি যিটো আগত ভিডিঅ' আছিল সেইটো আছিল মোৰ কিয়নে ভিডিঅ'। আৰু সেইটো ভিডিঅ'ত মই আপোনালোকে যিবিলাক প্ৰশ্ন সুধিছিল সেইবিলাক প্ৰশ্নৰ মই উত্তৰ দিছিলোঁ। 7টা-8টা কুৱেশ্যনৰ এনচাৰ দিছিলোঁ। তো তাৰে পিছত যিবিলাকৰ এনচাৰ দিব পৰা নাছিলোঁ, হোৱাটছএপত মোক বহুত বেয়াকৈ গালি পাৰিছিল লগবিলাকে। আজি মই কেইটামান কুৱেশ্যন ল'ম, আজি যদি মই ভ্লগ বনাম তো মই কুৱেশ্যন এনচাৰ দি থাকিব নোৱাৰোঁ। তো প্ৰথম প্ৰশ্নটো হৈছে, দীক্ষিতা ডেকাই সুধিছে যে আদাৰ কাষ্ট মানে জীৱন পথৰ সংগী হ'ব পাৰে নেকি, মানে আদাৰ কাষ্টৰ লগত বিয়া হ'ব পাৰি নেকি। এতিয়া কাষ্ট বুলি কওঁতে মোৰ দৃষ্টিত যদি বেলেগ ধৰ্ম হয় তেতিয়াহ'লে ইমান সহজ নহয় আচলতে ভাল পাই সেনে বিয়া কৰোৱা। বাকী কৰাই বহুতে, কিন্তু মানে ঘৰৰ লগত সম্পৰ্ক বেয়া হৈ যায়, সেইটোৱে আৰু। বাকী জাতিৰ ক্ষেত্ৰত পাৰি কিন্তু আজিকালি, কিন্তু তথাপিও আছে যিখিনি আপাৰ কাষ্টৰ পৰা যিখিনি মানুহ বিলং কৰে, সেইখিনি মানুহে এতিয়াও মানে যিখিনি তলৰ কাষ্টৰ যিখিনি মানুহ আছে সেইখিনিৰ লগত তেওঁলোকে মিৎসা হোৱাটো নিবিচাৰে। আপাৰ কাষ্টৰ যিখিনি মানুহ আছে সেইখিনিয়ে মানে তলৰ কাষ্টৰ লগত তেওঁলোকে বিয়া বাৰু এইবিলাক মানে সম্পৰ্ক মানে হোৱাটো নিবিচাৰে। কিছুমানে মানি লয়, কিছুমানে মানি নলয়। বাকী ধৰ্ম যদি বেলেগ হয় তেতিয়াহ'লেতো 99.9% চান্স আছে যে বহুত বেছি প্ৰব্লেম দিব। চ' তেনেকুৱা নকৰিবা। আৰু নিজৰ জাতিৰ নিজৰ ধৰ্মৰ ল'ৰা ছোৱালীৰ অভাৱ আছে নেকি ভাই? যদি কাৰোবাক ভাল লাগি আছে তেতিয়াহ'লে সেই ভাল লগাটোৱে শেষ কৰক, ভাল পোৱা লৈ যাব নালাগে। ছেকেণ্ড কুৱেশ্যনটো লৈছোঁ। ছেকেণ্ড কুৱেশ্যনটো সুধিছে কৈলাশ বৰুৱাই যে ৰাতিপুৱা কেই বজাত শুই উঠা বুলি সুধিছে প্ৰথম প্ৰশ্নটো। আৰু ৰাতিপুৱা শুই উঠাৰ মোৰ কোনো ফিক্স টাইম নাই। আগতে 5টাত উঠিছিলোঁ, কিন্তু এতিয়া মানে সেই আৰু যিটো অভ্যাসৰ লগত কথা। একচুৱেলি ৰাতিপুৱা যদি কাৰোবাৰ 5টাত উঠা অভ্যাস আছে 5টাতে উঠিব, কাৰোবাৰ যদি 4টাত উঠা অভ্যাস আছে 4টাত উঠিব, কাৰোবাৰ যদি 10টাত উঠা অভ্যাস আছে 10টাতে উঠিব। তো এইটো অভ্যাসৰ লগত কথা। আগতে মই এলাৰ্ম দি কিনে 5টাত উঠিছিলোঁ, কিন্তু এতিয়া একদম ফিক্স টাইম মোৰ নাই। তথাপি সেই 10 মিনিট আগুৱা পিছা হয়, কেতিয়াবা 4:30, কেতিয়াবা 5টা, কেতিয়াবা 5:30, খুব বেছি 5:30। আৰু আজি উঠিছোঁ 5টা মানত উঠিছোঁ আজি। একচুৱেলি ভিডিঅ' বনাবৰ কাৰণে মই সোনকালে উঠোঁ। আৰু ছেকেণ্ড কুৱেশ্যনটো হৈছে যে ঘৰত সদস্য কেইজন? ঘৰৰ সদস্য আমাৰ 4জন, মা, দেউতা, বা আৰু মই। আৰু 3 নম্বৰ যিটো কুৱেশ্যন আছিল সেই কুৱেশ্যনটো আছিল যে মানে আজৰি সময়ত কি কৰি ভাল পাওঁ। তো আজৰি সময়ত মই ভিডিঅ' বনাই ভাল পাওঁ। গাইজ, কুৱেশ্যনখিনিৰ এনচাৰখিনি মই একদম শ্বৰ্টকৈ দিবলৈ ট্ৰাই কৰিছোঁ, মানে মনত যি আহিছে তাকে কৰি গৈছোঁ। মই মানে কুৱেশ্যনখিনি আগতে চোৱা নাছিলোঁ, অলপ ফুৰিবলৈ আহিছিলোঁ, অলপ ভিডিঅ' বনালোঁ, এতিয়া মই ঘৰত যাই আছোঁ। তো চাই থাকক ভ্লগটো। ৰাতিপুৱা উঠি কিন্তু কিবা এটা ভাল লাগে দেই, মানে মনটো একদম ভাল লাগি যায়। আৰু মোৰ এইকেইদিন গা খুব বেয়া হৈ আছে, চৰ্দি জ্বৰ একেবাৰে মানে এনেকুৱা হৈ আছে। তো ৰাতিপুৱা উঠিব লাগে, আৰু ৰাতিপুৱা উঠিলে মোৰ মনটো ভাল লাগি গ'ল, গা চা একদম ভাল লাগি গ'ল। গাইজ, মোৰ ছাবস্ক্ৰাইবাৰ কম হ'ব পাৰে, ছাবস্ক্ৰাইব মাত্ৰ 350টা হ'ব পাৰে, কিন্তু গাঁৱৰ গোটেই মানে অঞ্চলটোৰ গোটেই মানুহে মোক চিনি পোৱা গৈছে। চবেই জকাই ইউটিউবাৰ মই এতিয়া ভিডিঅ'টো কাটি দিব লগা হয়। লগ পালে ক'ব যে ভ্লগাৰ।
এই আৰু ভ্লগ মাত্ৰ দুটা তিনিটা বনালোঁ চবেই ভ্লগাৰ বুলি কয় ইউটিউবাৰ তো বহুত মানুহ আহি থাকে তো সিহঁতৰ আগতে আজিকালি ভ্লগ বনাই থাকোঁ আকৌ লাইভ ইণ্ডাছ আৰম্ভ যে লাজ লাগিছিল কিন্তু এতিয়া লাজ চাজ নালাগে আৰু তো গাইজ ধুনীয়াকৈ গা চা ধুই ল'লোঁ আৰু এতিয়া মই চাইকেল চলাই যাই আছোঁ মই এতিয়া বেংকত যাব লাগিব তো লগতে গাখীৰো দিব লগা আছে তো গাখীৰখিনি দিলোঁ গাইজ ময়ো সৰু সুৰা এজন গোৱালে হৈ দিয়ক আৰু গাইজ গাখীৰখিনি দি থৈ যাওঁ এতিয়া তো বলক এতিয়া তো গাইজ মোৰ গা এইকেইদিন খুব বেছি বেয়া তথাপি যাব লাগিব আজি মানে বেংকত আজি কামটো কৰিব লাগিব তো কিবা এটা কাম আছে সেইটো কৰিলোঁ তাৰপিছত মিষ্টাৰ বৰ্মনৰ ঘৰত যাই কিনে আম খাম আমি তো ভিডিঅ'টো চাই থাকিব তো দে আৰু এটা মোৰ ফ্লিপকাৰ্টৰ মানে পাৰ্চেলো অহাৰ কথা আছে তো সেইটো মানে 12টাৰ বা 4টাৰ ভিতৰত আহিব কেইটাত আহে বা এতিয়া তো এইখন হৈছে আৰিয়া নাৰ্ছিং কলেজ গাইজ আমাৰ ইয়াৰে ৰাস্তাটো ডাঙৰ কৰা হ'ব সেইকাৰণে এনেকৈ বস্তুবিলাক ভাঙি দিয়া হৈছে দোকান বিল্ডিং ঘৰ সকলোবিলাক ভাঙি দিছে পইচা দিছে আৰু বহুতে ভাবিব পাৰে যে চাইকেল চাই ব্লগ বনাইছোঁ লাষ্ট নালাগে নেকি কিন্তু মোৰ লাষ্ট নালাগে আৰু এতিয়া যিটো আছে সেইটোৱে আৰু চাইকেল আছে তো চাইকেল চলাই ব্লগ বনালোঁ বাইক চলাই বনালোঁ আৰু দে আৰু তো এইবিলাক শিল পেলাইছে তো ৰাস্তাটো আমাৰ ডাঙৰ হ'ব 2 লাইন কৰি চাগে সেইটো হ'ব আৰু এই স্বাস্থ্য ভালে থাকে আৰু যোৱাকালি ৱৰ্ল্ড বাইচাইকেল ডেও আছিল তো সেইকাৰণে চলাই আছোঁ আৰু ইফালে কোম্পানীবিলাক আছে ইফালে গ'লে বহুত কোম্পানী পায় চাকৰি তাকৰি নাপালে এনেকুৱা কোম্পানীতে কাম কৰিব লাগিব আৰু সেইকাৰণে কৈছোঁ আপোনালোকে ছাপোৰ্ট কৰক ইউটিউবতে কিবা এটা কৰাৰ ইচ্ছা আছে তো আপোনালোকে ছাপোৰ্ট কৰি থাকক নহ'লে কোম্পানীত কাম কৰিব ইচ্ছা নাই নহ'লে ভাল ছোৱালীও নাপাম কোম্পানীত কাম কৰিলে এতিয়া যদি ইউটিউবাৰ হওঁ তথাপি কিবা এটা থাকিব গাইজ ৰাস্তাটো বহুতেই বেছি বেয়া মই আগত দেখি দেখাম আৰু এইখিনিতো অলপ ভালে আগৰখিনিলেতো আৰু ৰাস্তা বেয়া চাওক আৰু যদি বৰষুণ দিয়ে তেতিয়াহ'লে ৰাস্তাটো একেবাৰে যাব নোৱাৰা পূৰা বোকা চিটকৈ যাব নোৱাৰা অৱস্থা হৈ যায় মিষ্টাৰ মানে ৰাস্তাতে ৰখি আছে ভাবছি ঘৰত লাগি গ'লে চাহ তাহ খুৱাব লাগিব হয় না এইটো মিষ্টাৰ বৰ্মা ৰাস্তাতে ৰখি আছে ভাবছি ঘৰত লাগি যদি লৈ যাওঁ চাহ তাহ খুৱাব লাগিব সেইকাৰণে ইয়াতে ৰখি আছে এই লাজ কৰে চাগে ৰাস্তাৰে লাজ কৰিব আহিছে একচুৱেলি ইয়াতে মোক কৈছিল যে টিউশ্যন এটা কৰিব কৈছিল মানে অভিনাশহঁতৰ ঘৰৰ ওচৰতে মানে টিউশ্যন এটা কৰিব কৈছিল তো এবাৰ কথা পাতি যাওঁ মানে কৰিম বুলি কোৱা নাই তো এবাৰ কথা পাতি মাতিছি তো কথা পাতি যাওঁ তো গাইজ মিষ্টাৰ বৰ্মাক লগ কৰিলোঁ বেছি কথা নহ'ল আকৌ আহি কিনে লগ কৰিম মানে এতিয়া মোৰ বেংকত অলপ কাম আছে কাৰণে মই যাব লাগিব দে আৰু তো ব'লক চাই থাকক তো গাইজ ৰাস্তাটো চাওক যাবৰ কাৰণে জেগা নাই গোটেই বেয়া এয়া হৈছে আমাৰ ৰাস্তা মানে আমাৰ এইটো এলেকাটো ইণ্ডাষ্ট্ৰিয়েল এলেকা হৈ যায় সেইকাৰণে ৰাস্তাবিলাক বহুত বেছি বেয়া নতুন ৰাস্তা বনাই আছে কাৰণে মানে এইকেইটা ভাল কৰা নাই ডাইৰেক্ট ডাঙৰ কৰিব ৰাস্তাটো তো গাইজ দেখিবলৈ পাইছে এইগিলা ভাঙিছে মানে ৰাস্তাত ডাঙৰ কৰিবৰ কাৰণে এইকেইটা ভাঙিছে তো গাইজ ফাইনেলি মই চকীকেইট আহি পালোঁ আৰু এতিয়া মই আমিনগাঁও যাওঁ বেংকত যাওঁ তাৰপিছত আহি কিনে মই ঘৰত যাম মানে যদি পাৰ্চেলটো যদি আগতে আহি পাই যায় মায়ে ৰাখিব যদি পাৰ্চেলটো আহি নাপায় তেতিয়াহ'লে মই মাৰ তাত পইচাটো আনিম তাৰ আকৌ মিষ্টাৰ বৰ্মাৰ ঘৰত আহিম তাৰপিছত টিউশ্যন দুটা আছে সেই টিউশ্যন দুটা কৰি আজি এটা নতুনকৈ টিউশ্যন ল'লোঁ তো চাই থাকক ব্লগটো ফাইনেলি মই আহি পালোঁ আৰু এতিয়া মই প্ৰথমতে ষ্টেট বেংকত যাম তাৰপিছত অভাৰচিজ বেংকতো যাব লগা কাম আছে তো দেউতাই আহি আছে তো দেউতাক মই ইমান ৱেইট কৰি নাথাকোঁ চাগে ডাইৰেক্ট ষ্টেট বেংকত যাই কিবা এটা বস্তু ল'ব লগা আছে তাতে সুধি কিনে যদি মোক দিয়ে আৰু তেতিয়া মই লৈ ল'ম আৰু বাপৰে ৰাস্তাৰ মাজে অকলে এনেকৈ ভ্লগ বনাই যাই আছোঁ দে আৰু ধুনীয়া এটা লোকেশ্যন তো গাইজ ফাইনেলি ষ্টেট বেংক আহি পালোঁ তো দেখিছে ষ্টেট বেংক আহি পালোঁ তো ভিতৰত যাওঁ মই গাইজ এনেকৈ চাই আছোঁ অকলে ভিডিঅ' বনাই যাই আছোঁ এনেকৈ গাইজ ষ্টেট বেংকৰ মানুহখিনিৰ ব্যৱহাৰ একেবাৰে ভাল নহয় কিবা এটা সুধিছিলোঁ তাতে গালি দি দিলে মানে একো মানে ভালকৈ নকয় আৰু কিবা এটা সুধিলেও গালি পাৰে তো গাইজ ফাইনেলি মই বেংকৰ পৰা আহি পালোঁ আৰু এতিয়া মই ঘৰত যাই আছোঁ আৰু বেংকত বেছি ব্লগ বনোৱা নহ'ল মানে লগত দেউতা আছিল তো গালি দিব পাৰে সেইকাৰণে
তাত বেছি ভ্লগ নবনালোঁ ঘৰ পাম আৰু অলপমান গ'লে পাম 1 মিনিটমান পিছতে ঘৰ পাই যাম আৰু এই ভ্লগটো মই ইমানতে শেষ কৰিছোঁ যদি এই ভ্লগটো ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ছাপোৰ্ট কৰা অলপ ভাগৰ বহুত বেছি লাগিছে